হাই ফ্ৰেণ্ডছ, আজি হৈ গ'ল উৰুকা আৰু এতিয়া সন্ধিয়া 5টাই বাজিব হ'ল আৰু মই ওলাইছোঁ খুৰীহঁতৰ ঘৰলৈ যাবলৈ কাৰণে। খুৰীয়ে পিঠা বনাই আছে, মাতিছে, সেইকাৰণে অকণমান যাওঁ লাগি দিওঁগৈ আৰু গৰমে গৰমে চাহৰ সৈতে খাবলৈও ভাল লাগে, সেইটো কাৰণে ওলাইছোঁ। আৰু আহোঁতে এওঁৰ লগত গুচি আহিম আৰু আহিব অকণ পাছত এনেও 6:30 6:30 বজাত গুচি আহিমগৈ আৰু সেইকাৰণে ওলাইছোঁ। ব'লক আপোনালোককো দেখাম বাৰু খুৰীয়ে কি কি পিঠা বনাইছে। আৰু এতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব আৰু কিমানখিনি পাৰোঁ মই এতিয়া সন্ধিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকক মই দেখাই যাম বাৰু। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰোঁ। আমি পোৱা মানুহলৈ খুৰীয়ে এইখিনি পিঠা বনালেই অলৰেডি, তিল পিঠা হৈ গ'ল এইখিনি আৰু এটা বনাব বৰ পিঠা। এইপিনে খুৰীয়ে পুৰি আছে ঘিলা পিঠা আৰু আমি এনেকৈ লাডু কৰি দিলোঁ। এইপিনে চাহ বনাই আছে গৰমে গৰমে, এতিয়া চাহ খাই লওঁগৈ কাৰণ পিঠা গৰমে গৰমে চাহৰ সৈতে খাই বহুত ভাল লাগে। আৰু মিতালীয়ে মানে দি আছে থালত, আমাৰ কেইজনৰ কাৰণে ভগাই আছে, গৰমে গৰমে খাই লওঁ। এতিয়া আমি চাহ খাই লওঁ, বৰপিঠা, ঘিলা পিঠা আৰু তিল পিঠা একদম গৰম গৰম হৈ আছে, চাহৰ সৈতে খাই লওঁ। এই ল'ৰা দেখিছে নাই, একদম বিচনাত উঠি পেলাই মানে চাই আছে মোলৈ তৰাই পেলাই, ইমানেই বেছি দুষ্ট হৈছে নহয়, একদম এনি টাইম খেলি থাকিবলৈ কাৰণে লাগে। দেখিছে নাই, আহিয়ে গ'ল তাই মোৰ বিচনাত উঠাইলে। এটা কথা ভাল, তাই বিচনাৰ পৰা নামিব নোৱাৰে, সেইকাৰণে বহুত ভাল হয়। হাই ফ্ৰেণ্ডছ, এতিয়া দুপৰীয়া 1টা বাজিবই হ'ল আৰু আজি হৈছে বিহু। আৰু আপোনালোকলৈ ভোগালী বিহু বহুত বহুত শুভেচ্ছা যাচিলোঁ। আৰু এতিয়া 1টাই বাজিব হ'ল আৰু মই এতিয়া ওলাইছোঁ কাম বন কৰি, কাৰণ ৰাতি শুওঁতে বহুত বেছি দেৰি হৈ গ'ল, সেইকাৰণে উঠোঁতে দেৰি হ'ল। তাৰপিছত কাম বন কৰি চাকি বন্তি দি এতিয়া খুৰীহঁতৰ ঘৰলৈ যাওঁ, ওচৰতে আছে খুৰীহঁতৰ ঘৰত, আৰু ঘৰলৈ যাওঁ। এতিয়া সেইকাৰণে ওলাইছোঁ, এনেকুৱা ৰেড কালাৰ চাদৰ মেখেলা এযোৰ পিন্ধিছোঁ আৰু এতিয়া ওলাইছোঁ যাবলৈ কাৰণে। বতৰটো আজি ইমান বেয়া, ৰাতিপুৱা বহুত কুঁৱলী পৰিছিলে আৰু ঠাণ্ডাও আছিলে, এতিয়াহে অকণমান ঠাণ্ডাটো কমিছে। আৰু যাওঁ এতিয়া তালৈ, আপোনালোকক দেখাই থাকিম বাৰু মই কি কি কৰোঁ। এতিয়া যাবলৈ কাৰণে ওলাইছোঁ ঘৰলৈ আৰু খুৰীহঁতৰ ঘৰলৈ। এইবিলাক চাই দিয়া আৰু এতিয়া ঘৰৰ পৰা আহি লওঁগৈ। ফাৰ্ষ্টে দেৰিয়ে হৈ গ'ল কাৰণ 1টাই বাজিব হ'ল, মানে 1টা বাজি গ'ল আৰু সেইটো কাৰণে সোনকালে যাওঁ, আহোঁগৈ, আহি পেলাই আকৌ ঘৰতো কাম আছে। আজি বিহু বুলি গোটেইকেইজনে একেলগে খাওঁ। বুটৰ দালিতে আলু দিছে, লুচি এয়া খুৰীয়ে বনাই থৈছে, এতিয়া আমি খাই লওঁ। খুৰীহঁতৰ ঘৰত আহিয়ে কি এয়া ৰুটি বুটৰ দাইল খুৰীয়ে বনাই থৈছিলে আৰু আমি এতিয়া গোটেইকেইজনে খাবলৈ লৈছোঁ। এওঁ নাই, ক্ৰিকেট খেলিবলৈ গ'ল, আমি গোটেইকেইজনে খাওঁ এতিয়া একেলগে। খুৰীহঁতৰ ঘৰতে বহি আছোঁ আৰু মিতালীহঁত গ'লগৈ ঘৰলৈ আৰু এওঁ গৈছে খেলিবলৈ, ক্ৰিকেট খেলিবলৈ গৈছে। মই মাতি আছোঁ, কৈছোঁ আহা, মোক ঘৰত থ'বগৈ লাগে। বুলি কৈছে নাই, ক্ৰিকেট খেলি আছোঁ, মানে অকণমান দেৰিহে হ'ব, সেইটো কাৰণে ৰ'দ নাই আজি, ৰ'দ থকা বহি বেছি ভাল লাগে, ৰ'দ নাই, একদম বাহিৰতে বহি আছোঁ, সেইটো কাৰণে খুৰী গৰুকেইটা অকণ লৰাবলৈ গৈছে। সেইকেইটা ঘনচিৰিকা হয়, কিন্তু মই ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁগৈ। আৰু এক গৰু খুৰীয়ে আনিলে, গৰু গোটেইখিনিকে। আমি উঠনিতে আহিলোঁ খুৰীহঁতৰ ঘৰৰ পৰা, উঠনি মানে 6টাই বাজিব হ'ল। তাৰপিছত আহি পেলাই অকণমান দেৰি শুলোঁ, তাৰপিছত আৰু এতিয়া ওলাইছোঁ আমি ঘৰলৈ যাবলৈ কাৰণে। আৰু আজি গোটেইকেইজনে একেলগে ভাত খাম, সিহঁতি মাতিছে লাটুহঁতে, সেইকাৰণে এতিয়া যাবলৈ ওলাইছোঁ। ব'লক আপোনালোকক দেখাই থাকিম বাৰু তাত গৈ পেলাই। চুটকি এইপিনে, চুটকি 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 একে হেৰি কাৰণে কাটিছা, পোলাও কাৰণে। লাটুৱে কি বনাই আছা? মাংস বহাইছাহে ন? এতিয়া খাই লওঁ প্ৰসাদ, আৰু এই নাৰিকল দিয়া যে বুটটো দি পেলাই বুটটো কমাই দিয়ে, মই প্ৰসাদটো খাই ইমানেই বেছি ভাল পাওঁ নহয়। আৰু এতিয়া আহিছোঁ আমি ধনিয়া নিবৰ কাৰণে, ৰাতি খান খুৰীহঁতৰ ঘৰলৈ। আৰু এতিয়া খুৰীয়ে আহিছে ছিঙি দিবলৈ কাৰণে, যাওঁ ধনিয়া কেইডালমান ছিঙি লওঁগৈ চালাডত দিবৰ কাৰণে, ভাল লাগে চালাডত ধনিয়া দিলে, এনেকৈ ফ্ৰেছ ধনিয়া একদম ঘৰৰ পৰা ছিঙি নিয়া। আৰু এয়া পালেং খুৰীয়ে দেখাই আছে, ধনিয়াবোৰ মানে ফুলি গৈছেগৈ, দিনো হ'ল যে, সেইটো কাৰণে মানে উঠাবলগীয়াই হৈছে, মানে দিন হৈ গ'ল।
মুখখন হেৰি কৰি দিছে একে মেলি দিয়ে একে আৰু এয়া লাটুৱে বনালে চিকেন মানে ই বিৰাট ধুনীয়া চিকেন আৰু পোলাও মানে গোটেই চব বস্তু বিৰাট ধুনীয়া বনায় এয়া চিকেন একদম ৰেডি হৈ গ'ল খাবলৈ কাৰণে ধোঁৱা ওলাই আছে গৰম গৰম আৰু এয়া হৈ গ'ল পোলাওটো খাবলৈ বিৰাটেই বেছি ধুনীয়া হৈছিলে ন কালাৰটো বহুত ধুনীয়া আহিছে আৰু এয়া আমাৰ খানা ৰেডি হৈ গ'ল এয়া হৈ গ'ল পোলাও এয়া হৈ গ'ল চালাড আৰু এয়া হৈছে ডিম ফ্ৰাই আৰু এয়া হৈছে চিকেন আৰু খাবলৈ ইমানেই ধুনীয়া হৈছিলে ন গোটেইখিনি আৰু বিহু বুলি আমি গোটেইকেইজনে একেলগে খালোঁ এওঁ এতিয়া খাবলৈ কাৰণে বহিলে লৰালৰিকৈ খালেই আৰু ইহঁতি অহা নাই ইহঁতি আহিলে আমি একেলগে খাওঁ এয়া মিতালী বহিলে খাবলৈ কাৰণে আৰু লাটু অহাই নাই এতিয়া আমি গোটেইকেইজনে খাই লওঁ হাই ফ্ৰেণ্ডছ কালি আৰু ভিডিঅ' কৰা নহ'লে কালি আহিলোঁ কালি 10:30মানতে পালোঁহি তাৰপিছত 10:30মানত পাই পেলাই আহি পেলাই শুলোঁ তাৰমানে ইমানেই বেছি টোপনি আহিছিলে সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু এতিয়া ৰাতিপুৱা মানে দুপৰীয়া হ'ব হ'ল এতিয়া 12টামান বাজিব হ'ল আৰু আজি খুৰীহঁত আহিম বুলি কৈছে খুৰী আৰু মিতালী আহিব সেইকাৰণে মই ওলাই গৈ ৰখি আছোঁ এতিয়া অহা নাই আহিব চাগে অকণমান দেৰি হ'ব আৰু তাৰপিছত এইপিনে মই আটা মাৰি থৈছোঁ আৰু ইপিনে আজি ডিম আৰু আলু বইল কৰি থৈছোঁ সেয়া বনাই দিম আহিলে সিহঁতি খুৰীহঁত আহিছে খুৰীহঁতে এতিয়া চাহ খাই আছে আজি খুৰীয়ে হেৰি নাখায় ডিম নাখায় ন সেইকাৰণে ৰুটি চাহকে খাইছে আৰু খুৰীহঁত আহিছিলে খুৰীহঁত গ'ল অকণমান আগতে মানে মানুহ বহি থাকিলে ভাল লাগে মই কৈছোঁ বহক অকণমান দেৰি ৰখালোঁ বাৰু কিন্তু খুৰীহঁতৰো ভাত বনাবলগীয়া আছিলে সেইকাৰণে কৈছোঁ যাওঁগৈ বোলো পিছতকৈ আহিব এনেকৈ মানুহ থাকিলে ভাল লাগে মানুহ নাথাকিলে মানে অকণ আমনি লাগে আৰু সেইটো কাৰণে আৰু মোৰ কামো আজি সোনকালে হৈ গ'ল এইখিনি আগতে মই তাত থাকোঁতে কাম একদম দেৰিকৈ কৰোঁ কিন্তু ইয়াত মই সোনকালেই কাম বন কৰি একদম আজৰি হৈ থাকোঁ যে এতিয়া ঘটক টিঙত মাৰিয়ে আছোঁ মানে বান্দৰ ঢাপকতে ইখন টিঙত যে আকৌ আহি পেলাই আকৌ ইঘৰত আহে ঢাপকতে আহে একদম গোটেই টিং মানে নষ্ট কৰিছে ইয়াত মানে টিঙৰ ঘৰ যে মানুহে বনাব নোৱাৰে চব ফুটা কৰি দিছে একদম পানী পৰে মানে ইমান বেয়া নহয় বান্দৰবোৰ মানে মোৰ মানে দেখিয়ে খং উঠা হৈছে আৰু সিদিনাখন আমাৰ পাকঘৰৰ পৰা আলু পিঁয়াজবোৰ লৈ গ'ল যে সেইকাৰণে মোৰ বেছি ভয় লগা হয় মই মানে কাম কৰোঁ লগালগ দৰ্জা চৰ্জাকৈ মাৰি পেলাই থৈ দিওঁ কাৰণ ইমানেই ৰুম নহয় নহ'লে কি হয় দিগদাৰ হৈ যায় কাৰণ আকৌ সোমাই যাব পাৰে সেইকাৰণে খিৰিকী খুলিছিলোঁ অকণমান আগতে মই বান্দৰৰ চাউণ্ডখিনি লৰালৰিকৈ আহি পেলাই আকৌ খিৰিকী পৰা মাৰি পেলাই থৈছোঁ তাতে দিনতে আন্ধাৰৰ নিচিনা হয় লাইট জ্বলাই থ'বলগীয়া হয় দিনতে ইমান অশান্তি লাগে অকল পোহৰ চোহৰ আহিলে ভাল লাগে ভিতৰলৈ নাই সিহঁতৰ পৰা একেবাৰেই নোৱাৰি মানে আৰু এতিয়া অকণমান শুই লওঁগৈ মোৰ ইমান বেছি টোপনি আহিছে ন দুপৰীয়া এনেও বহুত বেছি টোপনি আহে মোৰ অকণমান দেৰি শোৱাৰ পৰা উঠি পেলাই আকৌ চাকি বন্তি দিব হ'বই 4:30মান উঠি যাম উঠি চাকি দিম আৰু ঢাপ ধূপ আৱাজ মানে বান্দৰৰ তাৰপিছত 4টামানত উঠি যাম উঠি পেলাই অকণমান দেৰি আগপিনে বহিম চাকি দিম মোবাইলত কিবা কিবি চাম ফোন কৰিম সেয়াই আৰু অকলেনো কিনো কৰিম আৰু এওঁ আহিব 7:30 পাইছেগৈহে আজিকালি বাৰু সোনকালেই আহে অকণমান আগতে শুৱাৰ পৰা উঠি পেলাই চাকি বন্তি দিলোঁ তাৰপিছত এতিয়া এনেই আছিলোঁ আৰু মোবাইলতে কিবা কিবি চাই আছিলোঁ আৰু আজিৰ ভিডিঅ'টো মই অকণ ভিডিঅ' কৰি থৈছিলোঁ এইকেইদিন আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পালে যদি ভাল পালে লাইক কৰি দিব কমেণ্ট দিব আৰু যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব আৰু চাইডত থকা বেলটো সেইটো ক্লিক কৰি দিব আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈকে বাই বাই